Hello guys, welcome to my channel. Ako ahi golo eti notun vlog le apunalukor majale. Aji eti otike bikhek din Mahadevor bhaktohokolor babe. Aji hoise Maha Shivratri. Aji moi apunalukok dekhuam Babathanor Maha Shivratri ki dore palon kora hoy aru jodi he kunubai najane tetia hole mur vlog to skip nokori sai thakok. To ami Babathan pani aru tuma sana mekha dum ese dekhisane. Imanor weke kapur ke dum na ya. Hello, Megh love you so. So aji doctor ko manera dikha so skip na kari din side hello. Tara. মই আজি অকলে অহা নাই মোৰ লগত আহিছে মোৰ খুৰী আৰু মা শিৱৰাতি আমি তিনিগৰাকী মিলিয়ে চাম এয়া দেখিছেনে কি সুন্দৰভাৱে সজোৱা হৈছে Damia belpat itu এতিয়া বলক আমি মন্দিৰৰ দিশে প্ৰস্থান কৰো এতিয়া মাহতি ইয়াত থাকি লৈছে এতিয়া আমি বন্তি জ্বলাবলৈ ভিতৰলৈ গৈ আছো ভিতৰলৈ সোমাবই পৰা নাই ইমানে মানুহৰ সমাগম হৈছে বন্তিৰ সংখ্যা বেছি বাঢ়ি যোৱা তেনেদৰে জুই লাগি গৈছে বাহিৰতো চাকি জ্বলাব পাৰিলো হয় কিন্তু আমি এফালে নাহিলোৱে চাকি জ্বলাবলৈ এতিয়াহে ভাবিছো চাকি জ্বলালে ইমান কষ্ট পাইছে নহয় কিয়ে কম আপোনালোকে লাগিলে তলতে চাকি জ্বলাব নেকি ইয়াৰ তলৰ ৰাস্তা দিয়ে গৈ আছো কাৰণ ইফালে বহুত ভিৰ যাবতো নোৱাৰি হেৰাই গলে চিছে আৰু এতিয়া আমি এফালে দি গৈ আছো আপোনালোকৰ মেলা দেখুৱাম দেখিছে দোকানবোৰ হস্তাত বস্তু পালে কোনেনো নলব বিচাৰিব নহয় জানো আমাৰ মাও সোমালহি ইয়াত চেণ্ডেল চাবলৈ এইবোৰ চেণ্ডেল বোলে 100 টকাত দি আছিল তাকে মায়ে চাই আছে সব 100 টকাতে বস্তু পাইছে আৰু মোৰ দেখিছে না মই এতিয়া চাইছো দৰে কনসুলেটলো মানুহবোৰ আধা দি এফালে আছে আয়া 90 पानी का पूल আমি অকল ঠাই ঠাই সোমাই গৈছো বস্তু চাইছো আৰু লাইছো এয়াই আমাৰ নীতি আজি ৰাইজ কথা এটা জানেনে মই সৰুৰ পৰা ইমান ডাঙৰ হৈ গলো কিন্তু আজিলৈকে চকৰিটো উঠিয়ে পোৱা নাই ভৱিষ্যতে উঠিম বুলি জানো ভাবিছো আৰু পুৰিয়া কলে যে এতিয়া কিবা এটা খাই লওঁ বোলে তাৰপিছতহে বেলেগ কিবা চোৱা হ'ব নহ'লে এতিয়া যোৱা নহ'ব সেইকাৰণে খাবলৈ এয়া হৈছে ভাজি এয়া হৈছে পুৰি নে পৰঠা চাটনি আমি খাই বৈ আহিলোঁ এতিয়া যাওঁ হেৰি এইফালে ইফালে আমাৰ পুলিচ দাদাসকলে নিজৰ ডিউটিত লাগি আছে
সকলো দোকানৰে এটি আভাগ দি গৈছোঁ, কিয়নো আপোনালোকে দেখি নিশ্চয় গমেই পাইছে কিহৰ দোকান। এইফালে আমাৰ অভিনৱ দাদাৰ প্ৰিয় বাকলি থকা বাদামো বিকি থকা হৈছে। আগ্ৰাৰ তাজমহলো ইয়াত আছে, বিভিন্ন ধৰণৰ খেলা বস্তু আছে আৰু এইফালে পুতলাও ওলমাই থোৱা আছে। কিন্তু এতিয়াতো মই ডাঙৰ হ'লোঁ, এতিয়া মোৰ পুতলা একদম ভাল নালাগে। কাৰোবাক টুপি পিন্ধাম বুলি ক'লে টুপি পিন্ধাব পাৰে আৰু নেদেখা ভাও জুৰিবলৈ চশমা। আহি লগ পালোঁ মোৰ বান্ধৱী এজনী নেহা, ভাল লাগে লগ পাই গ'লে। বাই বাই। মাহঁতি বাচন লৈ আছে আৰু মই বহি আছো ইয়াত। চাহ খাবলৈ হ'ব মোৰ এনেকৈ। মোৰ কাৰণে এইখন ভাত খাবলৈ হ'ব একদম মানে এইডোখৰতে অকল ভাত থাকিব আৰু ত' গাইছ আমি জাৰ এটা লৈছিলোঁ, ইয়াত দেখিছেনে ইয়াৰ ভিতৰত গিলাচো আছে, 100 টকা অকল। ইয়াত অতি সুন্দৰ বোৱা চাদৰ মেখেলা বিকি থকা হৈছিলে। এতিয়া আমাৰ মেলা ঘূৰি ঘূৰি অকণমান ভাগৰ লাগিলে, সেইকাৰণে আমি একদম ওপৰলৈ আহিলোঁ। ওপৰত উঠি ইয়াত দেখিছেনে কিমান মানুহ। মহাদেৱৰ ভক্তসকলে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ একদমেই নাপাহৰিব। আৰু মোৰ ব্লগটো যদি চাই ভাল লাগিল লাইক এটা কৰি দিব। আকৌ আহিম এটি নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ। আজিলৈ ইমানেই, বাই বাই।